নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। অসম পুলিচে প্ৰকাশিত কৰা আজি যিটো নটিফিকেশ্যন আছে সেইটো আপোনালোকে মোৰ চেনেলত জানিব পাৰিব। ইয়াত লিখা আছে যে ABUB কনষ্টেবলৰ কাৰণে 2391 আৰু 4271টা পোষ্টৰ এগেইনষ্টত যিসকল এপ্লিকেণ্টে আবেদন কৰিছিল তেখেতসকলৰ আবেদনসমূহ সম্পূৰ্ণকৈ পূৰণ নকৰাৰ বাবে এইটো নটিফিকেশ্যন অসম পুলিচৰ ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ড এই নটিফিকেশ্যনটো আপোনালোকক কাৰণে পাব্লিছ কৰিছে। গতিকে আপোনালোকে 13 তাৰিখৰ পৰা 29 তাৰিখৰ ভিতৰত ফেব্ৰুৱাৰী 29 তাৰিখৰ ভিতৰত নিজৰ যিখিনি আপডেট কৰিবলগীয়া ফৰ্ম বাকী থকা অংশসমূহ আপোনালোকে মোৰ স্ক্ৰীণত চাইছে নটিফিকেশ্যনটো। সেই হিচাপে অসম পুলিচৰ লিংকত গৈ কিনে আপোনালোকৰ একাউণ্টটো লগ ইন কৰি আপোনালোকে আপডেট কৰিব পাৰিব। আৰু এই ক্ষেত্ৰত আপোনালোকৰ কিছু অসুবিধা যদিও হয় আপোনালোকে মোক এই চেনেলত কমেণ্ট কৰি যোগাযোগ কৰিব পাৰিব আৰু মই যিমানখিনি পাৰিম আপোনালোকক এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াম। এই নটিফিকেশ্যনত লিখা আছে নটিফিকেশ্যনটো চেয়াৰমেন SLPBৰ চেয়াৰমেনৰ অফিচৰ পৰা প্ৰকাশিত কৰা হৈছে। ইয়াত লিখা আছে ৰেফাৰেন্স ৰিক্ৰুটমেণ্ট অফ 2039 পোষ্ট অফ কনষ্টেবল UB and 4271 post of constable AB in Assam Police. It is noticed that 3,405 number of applicants did not give their full particulars information including permanent address and districts while submitting online application. মানে আবেদনসমূহ আপোনালোকে মানে সকলোৱে নহয়, যিসকলে এপ্লিকেশ্যনটো ফিল আপ কৰোঁতে তেওঁলোকৰ তথ্যসমূহ সম্পূৰ্ণ বা ভালকৈ দিয়া নাই, তেওঁলোকে এইটো SLPBৰ যিটো লিংক দি থৈছে তলত slpbr.assam.in তাত গৈ কিনে লগ ইন কৰি নিজৰ আধৰুৱা ইনফৰ্মেশ্যনটো যিখিনি ইনফৰ্মেশ্যন বাকী আছে ফৰ্মটো কমপ্লিট হ'বলৈ সেই ইনফৰ্মেশ্যনখিনি আপডেট কৰিব লাগিব, নহ'লে আপোনালোকৰ আবেদনসমূহ কেনচেল কৰিব পাৰে। তলত লিখি দিছে ইফ এনি কেণ্ডিডেট ফেইলছ টু আপডেট দেয়াৰ পাৰ্টিকুলাৰ্ছ। এইটো চাওক, মই আপোনালোকক মোৰ স্ক্ৰীণত দেখুৱাই আছোঁ। আপোনালোকে দেখিলে চাগে if any candidate fails to update their particular or information then he or she will be not issued the admit card। মানে আপোনালোকে যিসকলৰ ইনফৰ্মেশ্যনখিনি কমপ্লিট নাই এপ্লিকেশ্যনত তেখেতসকলৰ এপ্লিকেশ্যন আপোনাৰ এগেইনষ্টত সেই এপ্লিকেশ্যনৰ এগেইনষ্টত এডমিট কাৰ্ড ইছ্যু কৰা নহ'ব। অসম আৰক্ষীৰ তৰফৰ পৰা এইটো পাব্লিছ কৰিছে ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ডৰ চেয়াৰমেন। তো গতিকে এই ক্ষেত্ৰত আপোনালোকে গুৰুত্ব সহকাৰে বিষয়টো গ্ৰহণ কৰিব আৰু নিজৰ তথ্যসমূহ অহা 29 ফেব্ৰুৱাৰী 2020 চনৰ আগে আপডেট কৰি ল'ব, কিয়নো লাষ্ট ডেটৰ সময়ত ৱেবছাইটবিলাক বহুত ডিষ্টাৰ্ব দিয়ে। গতিকে আপোনালোকে অতি সোনকালে এইটো আপডেট কৰাটো পাহৰি নাথাকিব। তো মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব, লাইক আৰু কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব, তেতিয়া মই আপোনালোকৰ বাবে অন্য নতুন আহিবলগীয়া নটিফিকেশ্যন বা অন্য যিকোনো ইনফৰ্মেশ্যনৰ ক্ষেত্ৰত
সহযোগিতা আগবঢ়াব পাৰিম।